নমস্কাৰ বিনিয়োগ ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট আদিবোৰ কৰি দিব আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰি দিব। বন্ধুসকল, আহক ভিডিঅ'টোৰ জৰিয়তে জানি লওঁ ETF ইনভেষ্টমেণ্ট কি হয়, ETF ইনভেষ্টমেণ্ট কেনেকৈ কৰা যায়, ETF ইনভেষ্টমেণ্ট কিয় কৰা যায় আৰু ETF ইনভেষ্টমেণ্ট কোনে কোনে কৰিব পাৰে ইত্যাদিবোৰ। আৰু মই চিয়'ৰ যে এই ভিডিঅ'টো চোৱাৰ পাছত আপোনাৰ ETF সম্পৰ্কে সকলোবোৰ কনফিউজন দূৰ হৈ যাব। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ETF মানে হ'ল এক্সচেঞ্জ ট্ৰেডেড ফাণ্ড। ইয়াৰ তিনিটা শব্দ খুবেই গুৰুত্বপূৰ্ণ। এক্সচেঞ্জ ট্ৰেডেড ফাণ্ড মানে ই এক্সচেঞ্জত ডাইৰেক্ট ট্ৰেড হয়, জাষ্ট লাইক ষ্টকৰ দৰে। যেনেধৰণে আপোনাৰ ৰিলায়েন্স HDFC ষ্টকবোৰ আছে, তেনেধৰণেই এই ETFও এক্সচেঞ্জত বেচা কিনা কৰিব পাৰি। ইয়াত মন কৰিবলগীয়া কথাটো হ'ল কোনো এটা কোম্পানীৰ ষ্টক কেতিয়াবা জিৰ' হৈ যাব পাৰে, কিন্তু ETF কেতিয়াও জিৰ' হ'ব নোৱাৰে, কিয়নো ই এটা পাৰ্টিকুলাৰ ইণ্ডেক্সক ট্ৰেক কৰি চলে। আৰু এটা ইণ্ডেক্সত এটা মাত্ৰ কোম্পানী নাথাকে, বহুকেইটা কোম্পানী থাকে। চ' ই কেতিয়াও জিৰ' হ'ব নোৱাৰে। উদাহৰণস্বৰূপে আমি এই নিপন ইণ্ডিয়াৰ নিফটি 20 ETFটো ল'ব পাৰোঁ। ই যিটো ইণ্ডেক্সক ট্ৰেক কৰে সেইটো হৈছে নিফটি 50। এইটো আপুনি দেখিব পাৰিছে নিফটি 50। এতিয়া নিফটি 50 হৈছে ইণ্ডিয়াৰ টপ 50টা কোম্পানীক একেলগ কৰি বনোৱা হৈছে। চ' এই টপ 50টা কোম্পানীৰ ভিতৰত কোনোবাটোৱে যদি পাৰফৰ্ম নকৰে, কিন্তু কোনোবাটোৱে পাৰফৰ্ম কৰেই। আৰু কোনোবা কোম্পানী যদি ধাৰাবাহিকভাৱে আণ্ডাৰ পাৰফৰ্ম হৈ থাকে বা পাৰফৰ্ম কৰিব নোৱাৰে, তেতিয়াহ'লে সেই কোম্পানীক নিফটি 50ৰ পৰা বাহিৰ কৰি দিয়া হয়। আৰু আন কোনোবা কোম্পানী যিয়ে পাৰফৰ্ম কৰি থাকে তেনেকুৱা কোম্পানীক নিফটি 50ত অন্তৰ্ভুক্ত কৰা হয়। চ' এই নিফটি 50 ইণ্ডেক্স কেতিয়াও জিৰ' হ'ব নোৱাৰে। আৰু আমাৰ এই নিপন ইণ্ডিয়া ETF নিফটি 20 ETFটোৱে এই নিফটি 50 ইণ্ডেক্সক ট্ৰেক কৰে। নিফটি 50 যেনেধৰণে মুভ কৰিব, আমাৰ এই ETFটো তেনেধৰণে মুভ কৰিব। চ' ই কেতিয়াও জিৰ' হ'ব নোৱাৰে। ই কেনেধৰণে মুভ কৰে আমি ইয়াত কম্পেৰিজনটো এবাৰ চাই লওঁ। স্ক্ৰীণত এয়া নিপন ইণ্ডিয়াৰ নিফটি 20 ETFৰ চাৰ্ট। আমি চাৰ্টখন অলপ লংগাৰ টাইম ফ্ৰেমত লৈ লওঁ, 1 ইয়েৰৰ লৈ লওঁ। এয়া হৈছে নিফটি 20ৰ 1 ইয়েৰৰ চাৰ্ট। আমি ইয়াক কম্পেয়াৰ কৰিম ইণ্ডেক্সটোৰ লগত, নিফটি 50। এইটো হৈছে নিফটি 50 ইণ্ডেক্স। ইয়াতে মন কৰিব য়েল্ল' লাইনটো হৈছে নিফটি 50 ইণ্ডেক্সৰ লাইন আৰু ব্লু লাইনটো হৈছে নিফটি 20ৰ লাইন। ইয়াত দেখিবলৈ পোৱা গৈছে যে ইণ্ডেক্সটো যেনেধৰণে মুভ কৰিছে ঠিক তেনেধৰণেই এই ETFটো মুভ কৰা দেখা গৈছে। চ' ইণ্ডেক্সটো যেনেধৰণে মুভ কৰিব তেনেধৰণে ETFটো মুভ কৰিব। এতিয়া আহক চাওঁ NSEৰ ৱেবছাইটত ট্ৰেড কৰাৰ কাৰণে ETFবোৰ কেনেকৈ বিচাৰিব লাগে। আমি আছোঁ বৰ্তমান NSEৰ অফিচিয়েল ছাইটত আৰু ইয়াত আমি চাৰ্চ কৰিম ETF। তো এইবোৰ সকলো ETF আমাৰ স্ক্ৰীণত আহি পৰিছে। তো আমি ইয়াৰ পৰা ফাইণ্ড কৰিব লাগিব যিবিলাকত আমি ট্ৰেড কৰিম। তাৰ কাৰণে আমি এই ডাউনলোড অপশ্যনত গৈ এক্সেলটো ডাউনলোড কৰি ল'ম। তো আমাৰ সন্মুখত এতিয়া সকলোবোৰ ETF আহি পৰিছে। আমাক ইয়াত সকলোবোৰ কলমৰ প্ৰয়োজন নাই। আমি যিকেইটা কলমৰ প্ৰয়োজন আছে আমি সেইকেইটা হাইলাইট কৰি ল'ম। চিম্বলটো আমাক লাগিবই, তাৰ লগতে আমাক LTPটো লাগিব, তাৰপাছত লাগিব আমাক ভলিউম, তাৰপিছত লাগিব NAV। বাকীবোৰ মই পটাপট ডিলিট কৰি লওঁ। তো আমাৰ আনবোৰ কলম ডিলিট হৈ গ'ল। এতিয়া আমি ইয়াৰ পৰা ফাইণ্ড কৰিম আমাৰ যিবিলাক ETFৰ প্ৰয়োজন হ'ব। তাৰ কাৰণে আমি কি কৰিম, এই যে ভলিউমত কাৰ্জাৰটো আনি কিনে সকলোবিলাক হাইলাইট কৰি ল'ম। তাৰপাছত এইফালে যে অপশ্যনটো আছে A to Z শ্বৰ্ট এণ্ড ফিল্টাৰ, ইয়াতে আমি যাম। ইয়াত আমি কৰিম লাৰ্জেষ্ট টু স্মলেষ্ট। তো আমাৰ সন্মুখত আহি পৰিলে। এতিয়া যিবিলাকৰ ভলিউম বেছি আছে সেইবিলাক ওপৰত আহিছে আৰু যিবিলাকৰ ভলিউম কম আছে সেইবিলাক তলত গৈছে। আমাক লাগে বেছি ভলিউম থকা ETF। এতিয়া ভলিউম মানে হ'ল
টোটেল নাম্বাৰ অফ ট্ৰেড এক্সিকিউটেড অৰ্থাৎ ইটিএফটোত কিমান বেচা কিনা কৰা হ'ল যি ইটিএফত ভলিউম বেছি থাকিব তাতে আমি বাই সেল কৰোঁতে কোনো ধৰণৰ প্ৰাইজৰ স্লিপেজ নহয় মানে আমি যি দামত কিনিম সেই দামতে পাই যাম আৰু যি দামত আমি বিক্ৰী কৰিম সেই দামতেই বিক্ৰী কৰা যাব সো যিকোনো এটা আমি ইটিএফত ইনভেষ্ট কৰাৰ আগত তাৰ ভলিউমটো চেক কৰি ল'ব লাগে নেক্সটটো হ'ল এনএভি মানে হ'ল নেট এছেট ভেলু মানে ইটিএফটোৰ একচুৱেল ভেলু আমি ইটিএফত ইনভেষ্ট কৰাৰ আগত এটা বস্তু চাব লাগে সেইটো হৈছে এলটিপিটো এনএভিতকৈ বেছি হ'ব নালাগে যদি বেছি হয় মানে এলটিপিটো যদি বেছি হয় তেতিয়াহ'লে তাক অভাৰ ভেলুড বুলি কোৱা হয় অৰ্থাৎ এলটিপি আৰু এনএভিৰ মাজত বেছি ডিফাৰেঞ্চ থাকিব নালাগে ইয়াৰ ওপৰত এটা ডিটেইল ভিডিঅ' আমাৰ প্লেলিষ্টত আছে মই আই বাটন আৰু ডেছক্ৰিপশ্যনত দি দিম আপুনি চেক কৰি ল'ব এতিয়া আহক ব্ৰকাৰ ছাইডত ইটিএফবোৰ কেনেকৈ চাৰ্চ কৰিব লাগে আৰু ট্ৰেড এক্সিকিউট কৰিব লাগে এবাৰ চাই লওঁ উদাহৰণস্বৰূপে আমি যদি টাটা চিলভাৰক লওঁ ইয়াত আমি এইটো কপি কৰিলোঁ কপি ব্ৰকাৰ ছাইডত যায় ৱাটছ লিষ্টত আমি ইয়াতে চাৰ্চ কৰিম এইটো আহি গ'ল টাটা চিলভাৰ আমি বাইট ক্লিক কৰিব লাগিব বাইট ক্লিক কৰাৰ লগে লগে ইয়াতে কোৱান্টিটি দিব লাগে আমি 1000 কোৱান্টিটি কৰিম আৰু ইয়াতে বাইট কৰি দিয়াৰ লগে লগে এইটো ট্ৰেডটো এক্সিকিউট হৈ যাব ইয়াতে দুটা বস্তু আছে এটা ইণ্টাৰডে আৰু এটা লং টাৰ্ম আপুনি লং টাৰ্মত ৰাখিব আৰু ৰাইট ছাইডত আপুনি দেখিবলৈ পাইছে এঞ্জেল ওৱানত থ্ৰু মোবাইল এপ কেনেকৈ ট্ৰেডটো এক্সিকিউট কৰে ইটিএফত ইনভেষ্টমেণ্ট কৰোঁতে ফাণ্ডবোৰ কেনেকৈ এল'কেশ্যন কৰিব লাগে তাৰ ওপৰত এটা আমাৰ ডিটেইল ভিডিঅ' প্লেলিষ্টত আছে মই আই বাটন আৰু ডেছক্ৰিপশ্যনত দি দিম আপুনি চেক কৰি ল'ব আৰু সেই হিচাপে আপোনাৰ ফাণ্ডবোৰ ডিপ্লয় কৰি ল'ব পাৰে আৰু ইটিএফ ইনভেষ্টমেণ্ট ছেফ ইনভেষ্টমেণ্ট বুলি কোৱা হয় গতিকে ইয়াত সকলোবোৰেই ইনভেষ্ট কৰিব পাৰে যদি ইয়াতে টাইম বেছি দিব পাৰে তেতিয়াহ'লে ছুইং ট্ৰেডিঙৰ ষ্ট্ৰেটেজি আপুনি চেক কৰি চাব পাৰে টাইম দিব নোৱাৰে তেতিয়াহ'লে লং টাৰ্ম ইনভেষ্টমেণ্টটো এই ইটিএফৰ জৰিয়তে আপুনি কৰিব পাৰে বাকী এই ভিডিঅ'টোত কোনো ধৰণৰ ইনভেষ্টমেণ্টৰ ৰিকমেণ্ডেশ্যন কৰা হোৱা নাই যিকোনো ইনভেষ্টমেণ্ট কৰাৰ আগত আপোনাৰ ফাইনেন্সিয়েল এডভাইজাৰৰ পৰামৰ্শ লৈহে কৰিব এইটো ভিডিঅ' মাত্ৰ এডুকেশ্যন পাৰপাছত বনোৱা হৈছে আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে ইটিএফ ইনভেষ্টমেণ্ট কি হয় ইটিএফ ইনভেষ্টমেণ্ট কেনেকৈ কৰিব লাগে ইটিএফ ইনভেষ্টমেণ্ট কিয় কৰা হয় এই সকলোবোৰ পইণ্ট কভাৰ কৰিলোঁ বাকী ভিডিঅ'টো যদি ইনফৰ্মেটিভ লাগিল লাইক শ্বেয়াৰ আদিবোৰ কৰি দিব কোনো ধৰণৰ যদি কুৱেশ্যন আছে তেতিয়াহ'লে কমেণ্ট বক্সত লিখিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই কৰি দিব বাকী আজিলৈ ইমানেই সি ইউ গাইজ ইন দ্য নেক্সট ভিডিঅ' টিল দেন টেক কেয়াৰ বাই বাই জয় আই অসম